हेलो फ्रेंड्स मुभिज टेक्स चेनेलটোত সকলোকে স্বাগতম জনাইছো। সো বন্ধুসকল বৰ্তমান ফেসবুকত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে কি কেয়াৰ ৰিয়েক্ট। এই কেয়াৰ ৰিয়েক্টক লৈ সকলোকে বহুত চৰ্চা কৰি আছে। চৰ্চাৰ এটাই কাৰণ কি কিছুমানৰ একাউণ্টত এই কেয়াৰ ৰিয়েক্টটো ইনেবল হৈছে, কিছুমানৰ একাউণ্টত এতিয়ালৈকে হোৱা নাই। সো বন্ধুসকল আজি এইটো ভিডিঅ'ৰ জৰিয়তে মই আজি আপোনালোকক দেখুৱাম কি আপোনালোকে নিজৰ ফেসবুক একাউণ্টটোত কেনেকৈ এই কেয়াৰ ৰিয়েক্ট ফিচাৰ্ছটো ইনেবল কৰিব পাৰিব। সো বন্ধুসকল আপোনালোকে যদি চেনেলটো নতুন তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। বলক আৰু দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল কি হৈ আছে ইউটিউবত যেতিয়া আপোনালোকে সাৰ্চ কৰিব কি ফেসবুক নিউ কেয়াৰ ৰিয়েক্ট বুলি তেতিয়া চাব বহুতো ভিডিঅ' আহি যাব। ভিডিঅ'বিলাকত কি কৈ আছে কিছুমানে কৈ আছে আপোনালোকে ফেসবুক এপটো আপডেট দিয়ক, কিছুমানে কৈ আছে কি ফেসবুকত যায় সেটিংছত যায় এইটো অপশ্যন ইনেবল কৰক, এইটো অপশ্যন ইনেবল কৰক, কিন্তু কোনো এটা ট্ৰিক্সে কি কৰা নাই, কাম কৰা নাই, লাষ্টত সেই একেই হৈ আছে। সো বন্ধুসকল আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আজি আপোনালোকক মই সঠিক ইনফৰমেশ্যন দিব ওলাইছোঁ কি আপোনালোকে এই ফিচাৰ্ছটো কেনেকৈ অন কৰিব পাৰিব। সো বন্ধুসকল যোৱা 17 এপ্ৰিলত ইয়ামিয়ে কমিউনিকেল মেনেজাৰ আলেকজেণ্ড্ৰ বৈকাই এটা টুইট কৰিছে যে কি তেওঁলোকে ফেসবুকত কেয়াৰ ৰিয়েক্ট বুলি আৰু মেছেঞ্জাৰত পাৰ্পল হাৰ্ট বুলি নতুনকৈ দুটা ফিচাৰ্ছ লঞ্চ কৰিব। কিন্তু টুইটটোত এইটো কথা উল্লেখ নাই যে কোনটো দেশত কোনটো তাৰিখত এই ফিচাৰ্ছটো লঞ্চ কৰিব বা কোনটো তাৰিখৰ পৰা তেওঁলোকে গোটেই বিশ্বত এই ফিচাৰ্ছটো লঞ্চ কৰিব, এইটো কথা উল্লেখ নাই। তো তথাপিও কি হৈ আছে যোৱা 3-4 দিন ধৰি আমাৰ ভাৰতত বহুতৰ একাউণ্টত কি হৈছে এই ফিচাৰ্ছটো ইনেবল হৈছে। প্ৰায় 20-25% একাউণ্টত ইনেবল হৈছে, বাকীকেইটাত হোৱা নাই। সো বন্ধুসকল কি হৈ আছে এই যিকেইজনৰ একাউণ্টত এই ফিচাৰ্ছটো ইনেবল হৈছে সেইকেইজনৰ পৰা তেওঁলোকে এটা ফিডবেক বিচাৰিছে। ফিডবেকটো যদি পজিটিভ হয় তেন্তে এই ফিচাৰ্ছটো সকলোৰে একাউণ্টত কি হৈ যাব, অট'মেটিক ইনেবল হৈ যাব, আৰু যদি নিগেটিভ হয় তেনেহ'লে এইটো আৰু বন্ধ কৰি দিব। সো বন্ধুসকল হয়তো আপোনালোকে ভাবি আছে যে মই যে ইমান টাইম ধৰি বক কৰি আছোঁ কি মই কি এই অপশ্যনটো পাইছোঁ না নাই। বন্ধুসকল হয়, মই যোৱাকালি সন্ধিয়া এই কেয়াৰ ৰিয়েক্টৰ অপশ্যনটো মোৰ একাউণ্টত পাইছোঁ, আৰু মোৰ একাউণ্ট আৰু বেলেগ একাউণ্টত মই ট্ৰাই কৰি চাইছোঁ কিন্তু হোৱা নাই। তাৰপিছত গম পালোঁ যে এইটো মানে কি ফিডবেক বিচাৰিছে, ফিডবেকটো পজিটিভ হ'লে এইটো অট'মেটিক হ'ব, আৰু যদি নিগেটিভ হয় তেন্তে এইটো অট'মেটিক বন্ধ হৈ যাব। সো বন্ধুসকল আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।